বন্ধুসকল, আজিৰ ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ এটা আচৰিত আৰু ৰহস্যময় গাঁতৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এই আচৰিত গাঁতটোৰ নাম হৈছে গ্ৰেট ব্লু হোল। এই গ্ৰেট ব্লু হোল হৈছে বৰফত গঠন হোৱা এটা বিশাল সাগৰীয় শৃংখল। ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বৃহত্তৰ বেলিজ বেৰিয়াৰ ৰিফ ৰিজাৰ্ভ ছিষ্টেমৰ এটা অংশ। এই গাঁতটোৰ ব্যাস প্ৰায় 1000 ফুট আৰু গভীৰতা 410 ফুট। ইয়াৰ নিখুঁত বৃত্তাকাৰ আকৃতি আৰু গভীৰ নীলা ৰঙে ইয়াক দৃশ্যগতভাৱে আকৰ্ষণীয় কৰি তোলে। গ্ৰেট ব্লু হোলৰ গঠন 1,50,000 বছৰতকৈ অধিক পূৰ্বে হৈছিল, যেতিয়া সাগৰৰ জলপৃষ্ঠ বহু কম আছিল। ই প্ৰথমে চূণশিলৰ গুহা ব্যৱস্থা আছিল। গ্ৰেট ব্লু হোলৰ গভীৰতা অন্বেষণ কৰা ডুবাৰুসকলে বৃহৎ বৃহৎ ষ্টেলেক্টাইট গঠন আৱিষ্কাৰ কৰিছে। এই গঠনসমূহে সাগৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ আগতে শুকান গুহা ব্যৱস্থা হিচাপে ইয়াৰ অতীতৰ প্ৰমাণ দিয়ে। গ্ৰেট ব্লু হোলে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল যেতিয়া অভিযাত্ৰী জেক কষ্টই ইয়াক বিশ্বৰ শীৰ্ষ 10টা স্কুবা ডাইভিং ছাইটৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰিছিল। 1971 চনত তেওঁ গৱেষণামূলক জাহাজ কেলিপছত উঠি নিজৰ গৱেষণা দলৰ সৈতে এই স্থান অন্বেষণ কৰে। গভীৰতাত অক্সিজেনৰ মাত্ৰা কম হোৱাৰ বাবে গাঁতটো নিজেই বহু সাগৰীয় জীৱৰ পৰা বঞ্চিত হ'লেও চাৰিওফালৰ ৰিফত হাঁহ, মাছকে ধৰি বিভিন্ন ধৰণৰ সাগৰীয় প্ৰজাতিৰ শৃংখলাৰে ভৰি আছে। গ্ৰেট ব্লু হোলত পানীৰ তলৰ গুহা আৰু বিভিন্ন গভীৰতাত ধাৰাবাহিকভাৱে ৰাস্তা আছে। এই গভীৰ গুহাবোৰ অন্বেষণ কৰিবলৈ হ'লে উন্নত ডাইভিং দক্ষতা আৰু সঁজুলিৰ প্ৰয়োজন। বেলিজৰ গ্ৰেট ব্লু হোল ভ্ৰমণ কৰা পৰ্যটকসকলৰ মাজত স্কুবা ডাইভিং অন্যতম জনপ্ৰিয় কাৰ্যকলাপ। প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা 2 লাখৰো অধিক লোক আহি কিছুমানে বিশ্বৰ 7টা আশ্চৰ্যৰ ভিতৰত অন্যতম হ'ব লাগে বুলি বিশ্বাস কৰা বস্তুটো অন্বেষণ আৰু অভিজ্ঞতা লাভ কৰে। গ্ৰেট ব্লু হোল বেলিজ ফটিক স্বচ্ছ পানী আৰু নীলা ৰঙৰ আচৰিত ছাঁৰ বাবে জনাজাত। কিন্তু আপুনি ক'ত আছে তাৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰেট ব্লু হোলৰ ৰূপৰ ৰং বেলেগ বেলেগ হ'ব পাৰে।